নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল দীপ ভাই এন্টাৰটেইনমেন্ট। আজি মই উপস্থিত আছো আমাৰ ঘৰৰ ওচৰতে দয়াং নদী পাৰত। আজি এটা খুব সুন্দৰ কভাৰ ভিডিঅ' শ্বুটিঙৰ কাম আছে। মই দুটামান দৃশ্য দেখুৱাম বুলি ভাবিছো, আপোনালোকে চাই থাকিব। আজি মোৰ চেনেলটোৰ প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰিছো। আপোনালোকে ভিডিঅ'টো চাব, স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আমাৰ লগত থকা বন্ধুকেইজনৰ লগত চিনাকি কৰাই দিব বিচাৰিছো। এয়া আমাৰ ভণ্টি প্ৰজ্ঞা শইকীয়া আৰু আমাৰ এয়া কেমেৰামেন বলিন আৰু এয়া আমাৰ আৰ্টিষ্ট পূজা আৰু এয়া এজনী আছে লাজ কৰিছে আৰু এজন আছে এইফালে লাজ কৰি পলাইছে আৰু এজন আহিছে এয়া বন্ধু, নামটো কৈ দিয়া। তপন জ্যোতি গগৈ। চাই থাকিব বন্ধুসকল আৰু মই দেখুৱাই যাম দৃশ্য। আমাৰ ইয়াত এতিয়া ফটোশ্বুট হ'ব। গীটাৰলৈ বহি ললে এইফালে আৰু ইয়াৰ কেমেৰামেন আমাৰ কেমেৰা ৰেডি কৰি আছে। ময়ো মাৰিম একপি, চাই থাকিব আপোনালোকে কেনেকুৱা লাগে ফটোকপি কেনেকুৱা লাগে, কিন্তু কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিছে নে বেয়া লাগিছে কিবা এটা কব। কেমেৰাটো পাওঁতে ফটো কপি মাৰি লওঁ বুলি ভাবিলো। এয়া গীটাৰখন লৈ ল'ম, চাওঁ গীটাৰখন দিয়া, এইখন লৈ মাৰিম। এইটো দেখুৱাই থাকিবা। এয়া চব আমাৰ লগত মন্টুমণি আছে, আমাৰ লগত এজন ছিংগাৰো আছে মন্টুমণি শইকীয়া। এয়া চাওক মন্টুমণি শইকীয়া এই মেকআপত ব্যস্ত। পুৰা ফটো শ্বট উঠি আছে দেই, ফটো শ্বট। বৰ্তমান এতিয়া এটা লোকেশ্যনত কাম হৈছে আৰু এটা লোকেশ্যনলৈ গৈ আছো। এইটো লোকেশ্যন হৈছে বাই বাই, আৰু এটা লোকেশ্যন আৰু দলংখন দেখিছে, সেইটো পাৰলৈ যাম এতিয়া। বলক গৈ থাকি চাই থাকিব আপোনালোকে ভিডিঅ'টো। বন্ধুসকল ইয়াত এটা কথা ক'ব লাগিব, জেগাডোখৰ চাওক, কি ধুনীয়া লোকেশ্যন, কি সুন্দৰ পৰিৱেশ। ইয়াত আপোনালোকো যদি আহিব বিচাৰে, ভিডিঅ' বনাব বিচাৰে, মোক কণ্টেক্ট কৰিব, মই আপোনালোকক দেখুৱাই দিম জেগাডোখৰ। আৰু বহুতো ইয়াত অফিচিয়েল ভিডিঅ' কাম শ্বুটিং হৈ থাকে। ইয়াত বহুতকেইটা অফিচিয়েল ভিডিঅ' বনাইছে এইটুকুৰা জেগাতে। আৰু আপোনালোকো কোনোবাই যদি আহিব বিচাৰে মোক কণ্টেক্ট কৰিব, মই আপোনালোকক জেগাডোখৰত লৈ আহিম। কি সুন্দৰ পৰিৱেশ চব।
আপোনালোকে নিশ্চয় দেখিছেই বেলি ডুবি মাৰ গ'ল, আমিও ঘৰলৈ যাবই হ'ল। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ।